নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা। মই ভালেই। মই আজি তোমালোকৰ বাবে নৱমমান শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত সময় নামৰ পাঠটিৰ পৰা সকলো প্ৰশ্ন উত্তৰসমূহ লৈ আহিছোঁ। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে ইয়াৰ পৰা উপকৃত হ'বা। ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা। বলাচোন আমি ছাত্ৰ ছাত্ৰীসকল আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। চমু উত্তৰ দিয়া। সময়ক কিহৰ লগত তুলনা কৰিব পাৰি? সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰা হয় বা পাৰি। কিহৰ ওপৰত ভিত্তি কৰি সময়ক ভাগ কৰা হয়? কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময়ক ভাগ কৰা হয়। সময়ৰ ডাঙৰ ভাগবোৰ কি কি? সময়ৰ ডাঙৰ ভাগবোৰ হ'ল যুগ, কল্প আৰু শতাব্দী। ঘ নম্বৰ, সময়ৰ দণ্ড, পল, অনুপলক কি বোলা হয়? উত্তৰটো লিখিবা। সময়ৰ দণ্ড, পল, অনুপলক সময়ৰ ভগ্নাংশ বুলি কোৱা হয়। ক নম্বৰ, সময়ক কি গতিত ঘূৰে? উত্তৰটো লিখিবা। সময় বৃত্তাকাৰ গতিত ঘূৰে। তাৎপৰ্য ব্যাখ্যা কৰা। ২ নম্বৰ, ক এলেহুৱাৰ দিন নাযায় নোপোৱাই। উত্তৰটো লিখিবা। উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত নীলমণি ফুকনৰ দ্বাৰা ৰচিত সময় পাঠটোৰ পৰা তুলি অনা হৈছে বা দিয়া হৈছে। সময়ৰ প্ৰকৃত যন্ত্ৰপাতি হৈছে কৰ্ম। কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। কিন্তু এলেহুৱা মানুহে এলাহ স্বভাৱৰ বাবে দিনৰ দিনটো কাম বন নকৰি সময় অভাৱতে পাৰ কৰে। তেওঁলোকে সময়ৰ মূল্য বুজি নাপায় আৰু অকামিলা হৈ পৰে। তেওঁলোকে সময়বোৰ কেনেকৈ পাৰ কৰিব, কি কৰি পাৰ কৰিব সেইবোৰ থিৰাং কৰিব নোৱাৰাৰ বাবেই সময়বোৰ দীঘলীয়া হৈ পৰে। তেওঁলোকে নিজকে কামত নিয়োজিত কৰিব নোৱাৰে, অৰ্থাৎ এলেহুৱা মানুহৰ কৰ্মব্যস্ততা নাই আৰু সেইবাবে তেওঁলোকৰ অফুৰন্ত সময়। তেওঁলোকৰ দিন নাযায় আৰু ৰাতি নোপায়, এনে অৱস্থা হয়। সেয়েহে কোৱা হৈছে এলেহুৱাৰ দিন নাযায় নোপায়। খ নম্বৰটো লিখিবা। প্ৰশ্নটো হৈছে মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন। উত্তৰটো লিখিবা। উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত নীলমণি ফুকনৰ দ্বাৰা ৰচিত সময় পাঠটোৰ পৰা তুলি অনা হৈছে। ব্ৰহ্মা হৈছে বিশ্ব ব্ৰহ্মাণ্ডখনৰ সৃষ্টিকৰ্তা। বিশ্ব ব্ৰহ্মাণ্ডৰ খণ্ড আৰু মহাপ্ৰলয়ৰ মাজেদি ব্ৰহ্মাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট কৰ্মক্ষেত্ৰ পাতিব লগা হৈছে, সেই কথা মানুহৰ কল্পনাৰো অতীত। অৰ্থাৎ ব্ৰহ্মাৰ কামখিনি সাধাৰণ মানুহে ভাবিব নোৱাৰে। ব্ৰহ্মাই যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয়, মানুহৰ দিন ৰাতিৰ কামৰ তুলনাত যথাৰ্থতে 1000 যুগৰ কাম হৈ উঠে। সেয়েহে কোৱা হৈছে মানুহৰ এই কল্পই ব্ৰহ্মাৰ এদিন। ঘ কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। উত্তৰটো লিখিবা। উক্ত কথাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত নীলমণি ফুকনৰ দ্বাৰা ৰচিত সময় পাঠটিৰ পৰা তুলি দিয়া হৈছে। কামৰ মাজেদিহে সময়ৰ গতি নিৰ্ণয় কৰিব পাৰি। মানুহে উদ্ভাৱিকা শক্তিৰ বলত লাহে লাহে সময় নিৰূপণৰ কৌশল উলিয়াবলৈ ধৰে। মানুহে বৈজ্ঞানিক যন্ত্ৰপাতিৰ সহায়ত সময়ৰ সূক্ষ্মতম অংশ নিমিষ মুহূৰ্তকো ধৰিব পৰা হ'ল। যদিও সময়ৰ প্ৰকৃত যন্ত্ৰপাতি হৈছে কৰ্ম। কৰ্মৰ দ্বাৰাহে মানুহে সময়ৰ লগত খোজ মিলাই যাব পাৰে। সেয়েহে কোৱা হৈছে কৰ্মৰ মাজেদিহে সময়ৰ গতি ধৰিব পাৰি। পাঠটিত লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া। উত্তৰ: সময় পাঠটিৰ লেখক নীলমণি ফুকন। তেখেতৰ জন্ম হয় 1880 চনত আৰু মৃত্যু হয় 1978 চনত ডিব্ৰুগড় জিলাত। তেখেতৰ পিতৃ আছিল লম্বোদৰ খাৰঘৰীয়া ফুকন। সাহিত্য জগতত তেখেতৰ ককা নামেৰে জনা যায়।
তেখেতৰ সাহিত্যৰাজি হ'ল সাহিত্য কলা, চিন্তামণি, জ্যোতিকণা, মানসী, সন্ধানী। তেখেতে আলোচনী আৰু ৯ জুন কাকতৰ সম্পাদকো আছিল। তেখেত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতিৰ আসন শুৱনি কৰে। ৪ নম্বৰটো হ'ল ৪টা বা 5টা বাক্যত উত্তৰ দিয়া। ক নম্বৰ, প্ৰাকৃতিক জগত বুলিলে কাক বুজায়? উত্তৰটো লিখিব পাৰা। আমাৰ চাৰিওফালে থকা প্ৰকৃতিৰ সকলোবোৰ উপাদান যেনে গছ, গছনি, চৰাই চিৰিকটি, পশু পক্ষী, নদ নদী, আকাশ বতাহ, জোন বেলি, তৰা, বায়ু পানী, মাটি, পাহাৰ পৰ্বত, জান জুৰি, বায়ু পানী, মাটি, পাহাৰ পৰ্বত, জান জুৰি ইত্যাদি সকলোবোৰ জীৱ আৰু জড় বস্তুকে প্ৰাকৃতিক জগত বুলি বুজা যায়। খ নম্বৰ, কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি? উত্তৰ লিখিবা। একেকোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপ অৱলম্বন কৰিও সময় ভাগ কৰা হয়। ধৰ্মকলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ, বিগ্ৰহ, ৰাজত্ব আদি বিষয়বিলাক সময়ৰ একো-একোটা ডাব তুলি সীমাবদ্ধ কৰি থৈ যায়। সংবৎ, শকাব্দ, খ্ৰীষ্টাব্দ, হিজৰী, শংকৰাব্দ, চৈতন্যাব্দ ইত্যাদি সময় বিভাগৰ গুৰিতে এনে একো-একোটা স্মৰণীয় ঘটনা আছে। ঘ নম্বৰ, লক্ষণাক্ৰান্ত মানে কি? উত্তৰটো লিখিব পাৰা। লক্ষণাক্ৰান্ত মানে হৈছে এটা নিৰ্দিষ্ট লক্ষণযুক্ত সময়ৰ ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত। এই কাৰণে হিন্দু শাস্ত্ৰ মতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন। খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্ব। ইছলামৰ মতে শেখ ইমাম মেহদীৰ আগমন ইত্যাদি ঘটনাৱলীয়ে একো-একোটা যুগৰ লক্ষণ। ঘ নম্বৰ, বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল? উত্তৰ, বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰি আৰু জীৱ-জন্তুৰ আচৰণ চাই সময় সম্পৰ্কে অৱগত হৈছিল। এঠাইলৈ যাবলৈ কিমান সময় লাগিব সেই কথা ৰিংটোৱে তামোলখন খাই শেষ কৰা কথাটোৱে একেটা উশাহতে নিৰ্ধাৰিত কৰিছিল। বেলিটোৰ গতিৰ লগে লগে নিজৰ গাৰ ছাঁটো কিমান দীঘল ছুটি হয় তাক চাই সময় ঠিক কৰিছিল। ৫ নম্বৰ, তলৰ প্ৰশ্নকেইটাৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। ক নম্বৰ, সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত। উত্তৰ লিখিব পাৰা। কাৰ্যক্ৰম অনুসৰি সময় ভাগ কৰা হয়। সময়ৰ ডাঙৰ ভাগবিলাক হৈছে যুগ, কল্প, শতাব্দী। মজলীয়া ভাগবোৰ হৈছে ঋতু, বছৰ, মাহ আৰু সৰু ভাগবিলাক হৈছে দণ্ড, পল, অনুপল। সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত। এই কাৰণে হিন্দু শাস্ত্ৰ মতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন। খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্ব। ইছলামৰ মতে শেখ ইমাম মেহদীৰ আগমন ইত্যাদি ঘটনাৱলীয়ে একো-একোটা যুগৰ লক্ষণ। অৰ্থাৎ সময় সদায় বৃত্তাকাৰ গতিত ঘূৰিবই লাগিছে। কাৰ্য গতিকে এই বৃত্তৰ ব্যাস আৰু পৰিধি কম বেছি হয় বাবেই সময়ৰ বিভিন্ন বিভাগৰ কল্পনা। খ নম্বৰ, সময়ৰ টিকনিডাল হেনো আগফালে। উত্তৰটো লিখিব পাৰা। সাধাৰণতে মানুহৰ মূৰৰ টিকনিডাল পিছফালে থাকে, কিন্তু সময়ৰ কাল্পনিক টিকনিডাল আগফালে থাকে। অৰ্থাৎ ইয়াৰ দ্বাৰা সময়ৰ বিষয়কত্ব বুজোৱা হৈছে। সময় বোৱতী নৈৰ নিচিনা, ইয়াক কোনেও ধৰি ৰাখিব নোৱাৰে। সময়ৰ টিকনিডাল আগফালে বুলি কোৱাৰ কাৰণ হ'ল যে এবাৰ সময় পাৰ হৈ গুচি গ'লে তাক আমি পিছফালৰ পৰা টানি ধৰি ৰাখিব
নোৱাৰোঁ। সেয়েহে জ্ঞানী আৰু কৰ্মী লোকে সদায় নিৰ্ধাৰিত সময়তকৈ 2-3 মিনিট আগে প্ৰস্তুত হৈ থাকে। পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰি নাহে। সময়ৰ টিকনিত ধৰিবলৈ হ'লে অৰ্থাৎ সময়ৰ লগত খোজ মিলাই চলিবলৈ হ'লে সময়তকৈ আগবাঢ়ি থাকিব লাগিব। দ্ৰুতগতিত আগবাঢ়ি যোৱা সময় ক'তো ধৰি বন্ধ কৰি ৰাখিব নোৱাৰি। সময়তকৈ আগবাঢ়ি গ'লেহে সময়ৰ টিকনিত ধৰিব পৰা যায়। সেয়েহে কেতিয়াও সময় অভাৱতে নষ্ট কৰিব নালাগে। ঘ নম্বৰ, সময়ৰ যোগ কামতহে, ঘড়ীৰ কাঠকেইডালত নাই। উত্তৰটো লিখিব পাৰা। সময়ৰ মাপকাঠি কামৰ যোগেদিহে কেনেদৰে নিৰূপণ কৰিব পাৰি, সেই প্ৰসংগতে উক্ত কথাষাৰ উল্লেখ কৰিছে। বৈজ্ঞানিক যন্ত্ৰপাতিৰ সহায়ত সময় নিৰূপণ কৰিব পাৰি যদিও আচলতে কৰ্মৰ জৰিয়তেহে প্ৰকৃতৰূপে সময় নিৰূপণ কৰা হয়। সময়ৰ তীব্ৰ বেগত আগবাঢ়ি যায়। যদিও সময় ঘড়ীৰ দ্বাৰা নিৰূপণ কৰা হয়, কামৰ হিচাপতহে প্ৰকৃততে সময় নিৰূপণ কৰিব লাগে। সময়ৰ সৎ ব্যৱহাৰ কৰিব পাৰিলে জীৱন যুদ্ধত জয়লাভ কৰিব পাৰি। ঘড়ীৰ কাঁইটকেইডাল চাই থাকি সময় অভাৱতে পাৰ কৰাতকৈ উচিত সময়ত উচিত কাম কৰি যোৱাই শ্ৰেয়। ঘ নম্বৰ, সময় অমূল্য ধন বোলা কথাষাৰ সঁচা। সময় অমূল্য ধন বোলা কথাষাৰ সঁচা। সময় গতিশীল। ই কাৰো বাবে ৰৈ নাথাকে। সেয়েহে আমি সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগে। সময়ৰ সৎ ব্যৱহাৰ কৰিব পাৰিলেহে জীৱনত সফলতা লাভ কৰিব পাৰি। ঘণ্টাত 20 মাইল যোৱা লৰী মটৰ এখনৰ উপাৰ্জন ঘণ্টাত 2 মাইল যোৱা গৰু গাড়ী এখনৰ সমান হ'ব নোৱাৰে। পৰীক্ষাত প্ৰশ্নকাকত পিটিকি থকা ছাত্ৰজনতকৈ মূৰ ওপৰ কৰিবলৈ সময় নোপোৱা ছাত্ৰজনৰ নম্বৰ বেছিকৈ পোৱাটো স্বাভাৱিক। গতিকে সময়ৰ উচিত ব্যৱহাৰ সফলতাৰ মূল কাৰণ। এনে উদাহৰণ বহুতো আছে। এনেবোৰ উদাহৰণ চালে দেখা যায় যে যি মানুহে সময়ৰ মূল্য বুজি পায়, তেনে মানুহে জীৱনত কৃতকাৰ্যতা লাভ কৰিব পাৰে। সেয়েহে কোৱা হৈছে সময়ৰ অমূল্য ধন, সময়ক কোনেও মূল্য দি কিনিব নোৱাৰে। 6 নম্বৰ, প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ কি কি? কেনেকৈ গতিবিধিৰ দ্বাৰা সময় নিৰূপণ কৰিব পাৰি? উত্তৰটো লিখিব পাৰা। প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ হ'ল গছৰ পাতত কুঁহিপাত ওলোৱা, পদুম ফুলপাহ ফুলি মুকলি হোৱা, কঁঠালে মুচি পেলোৱা, আমে মলিওৱা, ধান পকা, বাঁহে গাজ মেলা, কেতেকী ফুল ফুলা, কেঁকোৰা গাঁতত সোমোৱা, শামুকে পথাৰত দেখা দিয়া, বালিমাহী চৰাই ওলোৱা, কুলি কেতেকীয়ে মতা, মাছে কণী পৰা, চৰায়ে কুটা কঢ়িওৱা, ভেকুলীয়ে তুৰতুৰোৱা, গৰু ঘৰলৈ উভতি অহা, শিয়ালে হোৱা দিয়া, কেঁচুৱে জালি দিয়া, পাৰ চৰায়ে ৰোণ দিয়া আৰু কুকুৰাই ডাক দিয়া আদি। প্ৰাকৃতিক জগতৰ গতিবিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি। জাৰত ঠেঁটুৱে ধৰি ঠেৰেঙা হৈ থকা গছৰ ডালত কুঁহিপাত ওলালেই বসন্ত কালৰ আগমন ধৰিব পাৰি। পদুম ফুলপাহ ৰাতিপুৱা মুকলি হৈ আৰু সন্ধিয়া জাপ গৈ সূৰ্য উদয় হোৱা আৰু অস্ত যোৱা দেখুৱাই দিয়ে। কঁঠালে মুচি পেলালে, আমে মলিয়ালে, ধান পকিলে, বাঁহে গাজ পেলালে, ঢাপত কেতেকী গোন্ধালে, একো-একোটা ঋতুৱে সম্পদ পোৱা যায়। জীৱ-জন্তুৰ আচৰণতো সময় নিৰূপণ কৰিব পাৰি।
কেঁকুৰা গাঁতত সোমালে, শামুকে পথাৰত দেখা দিলে, বালিমাহী চৰাই ওলালে, কুলি কেতেকীয়ে মাতিলে, মাছে কণী পাৰিলে, চৰায়ে কুটা কঢ়িয়ালে, ভেকুলীয়ে তুৰ তুৰালে, একোটা ৰীতিৰ সম্ভেদ পোৱা যায়। গৰুৱে চৰা ঠাইৰ পৰা মুখ ধূলি উৰুৱাই উলটি আহোঁতে গধূলি হোৱা দেখা যায়। শিয়ালে প্ৰতিপ্ৰহৰ হোৱা দি প্ৰতিপ্ৰহৰৰ বাতৰি দিয়ে। ফেচুৱে জালি দি টঙিত পাৰৈ ৰোণ দি জনায়, পোহৰ হ'বলৈ আৰু বেছি পৰ নাই। কুকুৰাৰ ডাকত ৰাতিপুৱাল বুলি মানুহে শোৱা ঢাৰি পাতি এৰিবৰ উপক্ৰম হ'ল বুলি বুজিব পাৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, আমাৰ পাঠ্যপুথিত দিয়া প্ৰশ্নসমূহৰ সকলোবিলাক আলোচনা কৰা হৈছে। তোমালোকে এইখিনি লিখিব লাগিব বুলি কথা নাই। তোমালোকে নিজৰ মতেও তুমি প্ৰশ্ন উত্তৰসমূহ প্ৰস্তুত কৰিব পাৰা। ছাত্ৰ-ছাত্ৰীসকল, যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। জয় হিন্দ।